নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মিতালী দত্তে আপোনালোকক মোৰ মিতালী ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক লৈ আনিছোঁ এটা গোলাঘাটৰ বীৰাংগনা কলাক্ষেত্ৰ। আৰু আপোনালোক বহুতো গৈছে চাগে, কিন্তু ময়ো আগতে গৈছোঁ, তেতিয়া মই ইউটিউব চেনেল নাছিলে আৰু মই এতিয়া আপোনালোকক দেখাবলৈ বুলিয়ে গৈছোঁ। তেনেহ'লে ব'লকচোন, নোযোৱাসকলে চাব মোৰ ভিডিঅ'টো আৰু যোৱাসকলেও চাব আৰু এনেই। আৰু এয়া মই টিকেট ল'লোঁ। টিকেট লৈছে পাৰ পাৰ্চন 20 ৰুপিজকৈ, আৰু বাইক বা গাড়ীৰ কাৰণে 10 ৰুপিজ লৈছে। আৰু এতিয়া মই ইয়াত গৈ আছোঁ ভিতৰলৈ, আপোনালোকক দেখাই আছোঁ। যোনখিনি মই ভিডিঅ' ভালকৈ কৰিব নোৱাৰিলোঁ সেইখিনি আপোনালোকক ফটো ভালকৈ দেখাই দিম, আৰু তেতিয়া চাই ল'ব আপোনালোকে কোনডোখৰত কিটো আছে। কলাক্ষেত্ৰৰ ভিতৰত সোমাব নোৱাৰিলোঁ, ইয়াত গোটেই বাহিৰখনহে দেখাই আছোঁ আপোনালোকক। ভিতৰত বন্ধ কৰি থোৱা আছিলে, কৰোণাৰ কাৰণে নে কিহৰ কাৰণে নাজানো, কিন্তু বন্ধ কৰি থোৱা আছিলে। সুধিবলৈও নহ'লে, মানে পাহৰিয়ে থাকিলোঁ বাহিৰত ফুৰি থাকোঁতেই। নেক্সট টাইম গ'লে আপোনালোকক ভালদৰে দেখাম ভিতৰডোখৰ, যদি খোলা থাকে। মিছ পূজা বহুত বেছি গৰম একদম। মোক উঠাব নালাগে, চব পিটনীয়া এইবিলাক। এইবোৰ এপ্ৰিলত যাবগৈ আৰু ভেলিডিটি। পিটনীয়া ভেলিডিটি শেষ হ'ব। এইটোকে ধুনীয়া লাগিছে ন, বতাহ মাৰি আছে। শুই যাবলৈ মন গৈছে। সেইটো পানী বটল এটা মানুহে এটা এৰি থৈ গ'ল। কি ক'বা কোৱাচোন? হাই এটা কৈ দিয়াচোন। আহি কেনেকুৱা লাগিছে? আহি বহুত ভাল লাগিছে। বহুত ফুৰিছোঁ, বহুত ধুনীয়া ধুনীয়া জেগা। আৰু আমি তাত অলপমান বহি পেলাই এতিয়া আহিছোঁ পাছফাললৈ। পাছফালে এইফালে খেলা বস্তু আছে, সৰু ল'ৰা ছোৱালী লৈ আহিলে আপোনালোকে খেলুৱাব পাৰিব। আবেলি টাইমত আহিব, ধুনীয়াকৈ একদম মন পুতি ফটো মাৰিব পাৰিব একদম। আমাৰতো ফটো মাৰা চখ ন, ফটো মাৰিব পাৰিব। আৰু সৰু ল'ৰা ছোৱালী যদি আহে তেতিয়া খেলাব পাৰিব পূৰা। আৰু সেইফালে আছিলে হালধীয়া, এইটো পলিথিনৰ সেইটো আগতে ফুলি আছিলে, আমি যাওঁতে ফুলাই থোৱা আছিলে মানে, কিন্তু এতিয়া ফুলাই থোৱা নাছিলে। ফুলাই থোৱা হ'লে আৰু বেছি ধুনীয়া লাগিলেহেঁতেন। আৰু এতিয়া মই ইয়াত উঠিম, চাব দেই। বেছি উঠিব নোৱাৰিলোঁ, আচলতে মই ভৰিত দুখ পোৱা আছে ন, ভয় লাগে আকৌ যদি পৰি যাওঁ। আগতে উঠিছোঁ, কিন্তু এইবাৰ অকণমান তলতে থাকিলোঁ। আৰু মোৰ এক্সাম হৈ যোৱাৰ পিছত আপোনালোকলৈ ধুনীয়া ধুনীয়া ব্লগ দিবলৈ চেষ্টা কৰিম। অকণমান আমাৰ ওচৰে পাঁজৰে থকা বস্তুবিলাক দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ মানে এতিয়া ক'ৰবাত যাবলৈও লগ নাই আচলতে। এক্সাম হৈ যোৱাৰ পিছত এনেও কাৰোবাক নহয় কাৰোবাক লগ পাম, সেইকাৰণে মোৰ তেতিয়া লগ ধৰি নিব পাৰিম। তেতিয়া আপোনালোকে মোৰ মে' 17 তাৰিখে এক্সাম শেষ হ'ব, আৰু তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰিব ভাল ভাল ব্লগ হ'লে। আৰু তেতিয়ালৈকে যদি অপেক্ষা কৰিব লাগিব, তেতিয়াতো ছাবস্ক্ৰাইব কৰিব লাগিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ইয়াৰ এৰিয়াটো বহুত ডাঙৰ, সেইকাৰণে মই লগৰজনীক অলপ দেখাই আছোঁ, মানে কোনফালে কি আছে সেইবিলাক অকণমান দেখাইছোঁ। আৰু ফটো মাৰিবলৈও গৈছিলোঁ, কিন্তু ফটো মাৰিবলৈ ইমান অশান্তি, ইমান ৰ'দ, মানে অশান্তি নহয় মানে ৰ'দ, আচলতে বহুত গৰম পৰিছে। একদম ক'লা হৈ গৈছোঁগৈ মানুহজনী ৰ'দতে। আৰু চলাইছোঁ স্কুটি, সেইকাৰণে ৰ'দতে একদম পূৰা মানে পাই খাই গ'লোগৈ। আৰু সেইকাৰণে বহুত কষ্টত আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। যদি ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক আৰু কমেণ্ট, আৰু লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ইয়াত আপোনালোকে উঠিব পাৰে, কিন্তু মোৰ ইয়াত উঠিবলৈ সাধ্য নাই, মোৰ ঘূৰাই মই কিবা হৈ যামগৈ। বাকী এইখিনি আপোনালোকে চাই লওকচোন কেনেকুৱা লাগিছে। এতিয়া আমি কলাক্ষেত্ৰত আছোঁ, তাৰপিছত আমি খাবলৈ যাম। বহুত গৰম, একদম ঘামি চামি ৰঙা চঙা পৰি গৈছোঁগৈ, ক'লা হৈ গৈছোঁগৈ। আৰু এয়া আমাৰ বাইদেউ বহি আছে। মাস্কখন খুব মাৰিছে, কিন্তু ৰ'দৰ কাৰণেহে মাৰিছে, একো কৰোণাৰ কাৰণে মৰা নাই। বহুত ৰ'দ, গৰম। চেলফি কেমেৰা ভিডিঅ' গাহৰি খাম। গাহৰি বহুত দিন খোৱা নাই দেই, গাহৰি। পৰ্ক লাভাৰ।
একদম সৰস্বতী পূজাৰ আগতে খোৱা গাহৰি। এই ইয়াতকৈ জুগিৰ ভিতৰতহে বেছি ধুনীয়াকৈ বতাহ মাৰি আছিলে ন, বহিয়ে ভাল লাগিছিলে। ভিডিঅ'টো অফ কৰচোন। দে পানী অকণ। এতিয়া আমি ঘৰলৈ যামগৈ আৰু টাউনতে কিবা এটা খাই যাম, মানে ভাত আৰু গাহৰি খাই যাম। বহুত দিন খোৱা নাই, আচলতে আমি ঘৰত খাব নোৱাৰোঁ, সেইকাৰণে বাহিৰতে খাওঁ, মানে আমাৰ ঘৰত নাখায়। এতিয়া আমি যাওঁ, আৰু আপোনালোকে ভিডিঅ' যদি চাই আছে তেনেহ'লে লাইক এটা কৰি থৈ যাব। বাই বাই।